ৰ'ব গাইছ মানে ব্লগটো আৰম্ভ কৰিলোঁহে। আজি মানে গাইছ গাড়ীৰ পৰাই ব্লগটো আৰম্ভ। জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত মায়াবিনী গীত গাবলৈ মানে সৰ্থেবাৰীত আমাৰ গ্ৰন্থমেলা চলি আছে। তাত প্ৰথম দিনাই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি হিচাপত মায়াবিনী গীতটো আৰু তেওঁৰ সোঁৱৰণত প্ৰতিদিনে গীতটো গোৱা হ'ব। আৰু সেই গীতটো গাবলৈ প্ৰায় 1000 মান ষ্টুডেণ্ট আহিছে। সৰুক্ষেত্ৰতে প্ৰায়বোৰ স্কুল কলেজৰ ষ্টুডেণ্ট আহি ইয়াত সমবেত হৈছে। গীটাৰত শুনে যে চাওঁ হাও আমাৰচোন কৌশিক দা আহি হাজি। কৌশিক দাই গাইছে এটা হাত খাটা স্পৰ্টিং পিন্ধি আহি কিনে এতিয়া কৈ যে ঠাণ্ডা লাগছে বোলে। কৌশিক দাৰ লগত যাই কিনে এটা কৌশিক দাৰ কাৰণে চলা লৈ আহিলোঁ, নহ'লে নহ'ব গাইছ। তাৰপিছত গাইছ ভিতৰত সোমাই যে গম পালোঁ আৰম্ভ হ'বই আৰু চববিলাক মানে সাজু হৈছে। শুনকচোন অলপমান মায়াবিনী আৰু প্ৰতিদিনে গানটো। মানে গাইছ অনুষ্ঠানটো শেষ হোৱাৰ পিছত গম পালোঁ মানুহ মানে জুবিন দাৰ প্ৰগ্ৰেমত যিমান মানুহ হয় সিমান মানুহ দেখা পাইছোঁ গাইছ। মানে গাইছ জুবিন দাই ইয়াত মানে প্ৰগ্ৰেম কৰি থকা যেন লাগি আছে। সেও বোলে কিবা অলপ মাংস চাংস লৈ কিনে যাব লগা আছিল দোকানত। ডাইৰেক্ট গ'ল দোকানখনত গাইছ অলপ কিবা বস্তু ল'ব আছে। দোকানত মানে বস্তুখিনি লৈ কেনে বাৰু দিনটো এনেদৰে শেষ কৰি ঘৰলৈ যাওঁ আৰু লগ পাম অন্য ভিডিঅ'ত।